প্ৰকাশ চেতিয়া হয় হয় আৰু আপুনি লাৰ্জ ব্লেক হয় ডিউৰক ক্ৰছ কৰি পোনপ্ৰথমতে আপুনি এই ব্যৱসায়ৰ লগত কেতিয়া জড়িত হৈছিলে? মই 2018 2018 চনত ন? প্ৰথম অৱস্থাত আপুনি কৃতকাৰ্য কেনেদৰে আপুনি হ'ল? মানে আপোনাৰ প্ৰথমতে এই ব্যৱসায়ৰ লগত জড়িত হোৱা বা আৰম্ভ আপুনি কেতিয়াৰ পৰা হৈছিলে? মই 2018 চনৰ পৰা। এইখিনি আপোনাৰ প্ৰজাতি 3বিধ আছে ন? ইয়াত আমাৰ 4টা আছে। 4বিধ আছে। এইটো কোনটো প্ৰজাতি? আপোনাৰ থলুৱা হয়। থলুৱা ন? এইটো লোকেল। আৰু এইফালে এইটো লাৰ্জ ব্লেক ডিউৰক ক্ৰছ কৰিছে এইটো। এইটো হেৰি ৰুমটো হেৰি কৰি আছে। কোনটো? এটা ন? আৰু এইফালে এইটো লাৰ্জ ব্লেক হেমচায়াৰ ক্ৰছ কৰিছিলোঁ, কিন্তু মাকৰ ফালে গৈছেগৈ আৰু। এইটো আপোনাৰ ইয়ৰ্কশ্বায়াৰ ক্ৰছ। ইয়াত আপুনি চৰকাৰীভাৱে প্ৰশিক্ষণ লৈছিলে নেকি? চৰকাৰী চব নিজাববীয়া প্ৰচেষ্টাতে এইবিলাক হৈছে ন? আৰু ইহঁতৰ খাদ্য হিচাপে আপুনি কি খাদ্য মানে মই দানা নিকিনো, আকৌ হেৰিহে কিনো, পলিচ ন? কিনা দানাটোত খৰচ বেছি যে, সেইকাৰণে অকণমান কমাই কিনি কৰোঁ। ক্ৰছ দি থৈছোঁ লাৰ্জ ব্লেক। মাংসৰ কাৰণে আপুনি উৎপাদন কৰি আছে? মাংসটো কৰি আছোঁ বৰ্তমান। এইখিনি ক্ৰছৰ কাৰণে ৰাখিছে ন? এজনী ক্ৰছ দি থৈছোঁ 1.5 মাহ। আৰু ক্ৰছ হোৱাৰ পাছত আপোনাৰ কিমান দিনৰ মূৰত তাৰমানে পোৱালি? 114 দিন। 114 দিনৰ মূৰত পোৱালি দিবগৈ। আৰু এইখিনি আপোনাৰ পোৱালি উৎপাদনৰ কাৰণে এইখিনি ৰাখিছে, আৰু মাংস উৎপাদনৰ কাৰণে তাত আছে। আহক তালৈকে যাওঁ এবাৰ। মাংসৰ কাৰণে ন? কিমান দিনত আপোনাৰ পুৰঠ হয়গৈ মাংসৰ উৎপাদনৰ কাৰণে? ছমাহত আপোনাৰ ৱেইটটো কিমানমান আহেগৈ? 80 পৰা 100ৰ ভিতৰত ৰাখোঁ। 80 পৰা 100ৰ ভিতৰত। তাতকৈ ডাঙৰ হ'লে নিকিনে। এই ইহঁতৰ খাদ্যভাস সিহঁতৰ লগত একেই চাগে নে অন্য বেলেগ ন? কেনেকুৱা ধৰণৰ? অলপ প্ৰ'টিন থাকে আৰু প্ৰ'টিন থাকে ন? এই মাংস উৎপাদনৰ কাৰণে এইফালেও আছে। ইহঁতৰ এতিয়া বৰ্তমান